আৰ্নাই কোন জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত সাজপাৰ? শুদ্ধ উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ। বড়ো ভাষাৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দলটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব সৌৰাং মঞ্জু থিয়েটাৰ। কোনখন নদীয়ে পশ্চিম বংগ আৰু অসমৰ মাজত সীমা নিৰ্ধাৰণ কৰে? শুদ্ধ উত্তৰ হ'ব সোণকোষ নদী। অসমক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত উদ্যোগ ক'ত আছে? শুদ্ধ উত্তৰ হ'ব নলবাৰী জিলাত। অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত ঠাই দুখন হ'ল শুদ্ধ উত্তৰ হ'ব কাজিৰঙা আৰু মানাহ। কোনটো পৰম্পৰাগত উৎসৱক নৰাছিগা বিহু বুলিও জনা যায়? শুদ্ধ উত্তৰ হ'ব পৰাগ। বাঁহ গোঁসাই পূজা কোন জনগোষ্ঠীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ? শুদ্ধ উত্তৰ হ'ব শৰণীয়া কছাৰী। টুচু পূজা কোনটো জনজাতি বা জনগোষ্ঠীয়ে উদযাপন কৰে? শুদ্ধ উত্তৰ হ'ব চাহ জনজাতি। হাইডাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? শুদ্ধ উত্তৰ হ'ব সোণোৱাল কছাৰী। শোৱাগুৰি তোলা প্ৰথা অসমীয়া সমাজৰ কিহৰ লগত সংযুক্ত? শুদ্ধ উত্তৰ হ'ব অসমীয়া বিবাহ। অসমত প্ৰথম শৰাইৰ প্ৰচলন কোনে কৰিছিল? শুদ্ধ উত্তৰ হ'ব চুতীয়াসকলে। বুকুনি পাতানি কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক? শুদ্ধ উত্তৰ হ'ব কোচ ৰাজবংশী। তুৰাচিৰা বিহু কোন জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ? শুদ্ধ উত্তৰ হ'ব ঠেংগল কছাৰী। ৱাংগালা কোন জনগোষ্ঠীৰ মূল উৎসৱ? শুদ্ধ উত্তৰ হ'ব গাৰো জনগোষ্ঠীৰ। চুতীয়াসকলৰ মূল ভাষা কি? শুদ্ধ উত্তৰ হ'ব তিব্বত বাৰ্মান ভাষা। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটোৰ লেখক কোন? শুদ্ধ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। চাপচাৰ কোট কোন জনগোষ্ঠীৰ উৎসৱ? শুদ্ধ উত্তৰ হ'ব মিজুসকলৰ। শ্ৰীমন্ত শংকৰদেৱৰ গুপ্ত নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব গংগাধৰ কায়স্থ।
হোমেন বৰগোহাঞিদেৱৰ কোনখন উপন্যাসৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব হালধীয়া চৰাইয়ে বাওধান খায়। কাণখোৱা পুথিখনৰ ৰচক কোন আছিল? শুদ্ধ উত্তৰ হ'ব শ্ৰীধৰ কন্দলী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? শুদ্ধ উত্তৰ হ'ব ডক্টৰ বি.আৰ. শেঠ। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটোৰ সুৰকাৰ কোন আছিল? শুদ্ধ উত্তৰ হ'ব কমলা প্ৰসাদ আগৰৱালা। লীলাবাৰী বিমানবন্দৰ কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব লখিমপুৰ জিলাত। সাতভনী ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যক জলপ্ৰপাতৰ ৰাজ্য বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব মেঘালয়। অসমৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব মাজুলী জিলাত। প্ৰতিমা বৰুৱা পাণ্ডে কিহৰ বাবে অধিক জনপ্ৰিয়? শুদ্ধ উত্তৰ হ'ব গোৱালপৰীয়া লোকগীত। অস্কাৰ চলচ্চিত্ৰ মহোৎসৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ভাৰতৰ পৰা বাছনি কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? শুদ্ধ উত্তৰ হ'ব ভিলেজ ৰকষ্টাৰ্ছ। গগনা কিহেৰে প্ৰস্তুত কৰা হয়? শুদ্ধ উত্তৰ হ'ব বাঁহেৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন হৈছিল? শুদ্ধ উত্তৰ হ'ব 1960 চনত। ভাৰতৰ কোনখন ৰাজ্যই বিশ্বৰ প্ৰথম জৈৱিক আৰু অপৰাধমুক্ত ৰাজ্য হিচাপে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ কৰিছে? শুদ্ধ উত্তৰ হ'ব ছিকিম। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীৰ নাম কি? শুদ্ধ উত্তৰ হ'ব বীৰংগনা। অসমৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয়খন কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব নলবাৰী জিলাত। সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম কি বুলি উল্লেখ আছে? শুদ্ধ উত্তৰ হ'ব মল্লদেৱ। কোনজন আহোম ৰজাই দিহিং নদীৰ সমীপৰ চৰগুৱাত ৰাজধানী কৰিছিল? শুদ্ধ উত্তৰ হ'ব চুডাংফা। কোচ ৰজা নৰনাৰায়ণৰ আনটো নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব মল্লদেৱ।
কোচ ৰজাৰ শিলালিপি কোন ভাষাত লিখা হৈছিল? শুদ্ধ উত্তৰ হ'ব সংস্কৃত। চুতীয়া ৰজা বীৰপালৰ প্ৰথম ৰাজধানী কোনখন আছিল? শুদ্ধ উত্তৰ হ'ব স্বৰ্ণগিৰি। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? শুদ্ধ উত্তৰ হ'ব 1524 চনত। কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখন পতন হয়? শুদ্ধ উত্তৰ হ'ব নীতিপাল। আহোম শাসনকালত নিম্ন অসমৰ সামগ্ৰিক প্ৰশাসন মুৰব্বীৰ উপাধি কি আছিল? শুদ্ধ উত্তৰ হ'ব বৰফুকন। কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন বিষয়া পদ সৃষ্টি কৰিছে? শুদ্ধ উত্তৰ হ'ব প্ৰতাপসিংহ। ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল। ইয়াক ইটাৰে পুনৰ নিৰ্মাণ কোনে কৰিছিল? শুদ্ধ উত্তৰ হ'ব প্ৰমত্তসিংহই। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰ হ'ব ৰঘুদেৱ। পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? শুদ্ধ উত্তৰ হ'ব ৰঘুদেৱৰ। নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? শুদ্ধ উত্তৰ হ'ব ৰাল্ফ ফিটছ। কছাৰীসকলৰ শেষ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব গোবিন্দ চন্দ্ৰ। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? শুদ্ধ উত্তৰ হ'ব তাম্ৰধ্বজ নাৰায়ণ। শিঙৰি ঘৰত উঠা নিয়ম কোনজন আহোম ৰজাৰ দিনৰ পৰা প্ৰৱৰ্তন হৈছিল? শুদ্ধ উত্তৰ হ'ব চুডাংফা। চুতীয়া ৰাজ্যৰ কোনজন ৰজাই আত্মহত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব নীতিপাল।